নমস্কাৰ বন্ধুসকল, কি খবৰ বন্ধুসকল? আজিৰ পৰা দুদিনমানৰ আগত তোমালোকৰ আগত মই ভিডিঅ' এটা দিছিলোঁ, মনত আছেই চাগৈ। তেজস্বিতা বৰুৱা নামৰ এগৰাকী কণমানি যুৱতী তোমাৰ মৃত্যুবৰণ কৰিলে চিকিৎসা ভালদৰে নকৰাৰ বাবে। চৰকাৰী চিকিৎসালয়ৰ সম্পূৰ্ণভাৱে দুখ আছিলে তাত। চিকিৎসালয়ৰ দুখ বুলি ক'ব নোৱাৰা, চিকিৎসক আৰু নাৰ্ছৰ দুখ বুলি ক'ব পাৰা। কাৰণ ভালকৈ ট্ৰিটমেণ্ট নিদিলে, ভাল ব্যৱহাৰ নকৰিলে, যাৰ বাবে ছোৱালীজনী মৃত্যুবৰণ কৰিবলগীয়া হ'ল বন্ধুসকল। এতিয়া তেনেকুৱা ঘটনা আকৌ আমাৰ ইয়াত ঘটি থাকিব যদি আমাৰ ভালকৈ চিকিৎসা আমাৰ নাপায়, বা কিছুমান এনেকুৱা বন্ধুসকল মানুহ আছে টকাৰ অভাৱতো ভালকৈ চিকিৎসা কৰিব নোৱাৰি তোমাৰ মৃত্যুবৰণ কৰিবলগীয়া হৈ যায়। কাৰণ ডক্টৰ নাৰ্ছসকলেও কেতিয়াও তোমাৰ ফ্ৰীকেতো চাই নিদিয়ে ন, চৰকাৰী বুলি ক'লেও তাতোতো কিবা এটা হ'লেও খৰচ আছে নহয় জানো। কাৰণ সিমানটো খৰচো কিছুমান মানুহৰ হাতত নাথাকে। প্ৰাইভেটৰ কথাটো বন্ধুসকল পাহৰি যোৱা, সেই খৰচবোৰ বহন কৰিব নোৱাৰাৰ কাৰণে মৃত্যুবৰণ কৰিবলগীয়া হয়। আমাৰ তেজস্বিতাৰ ক্ষেত্ৰত তেনেকুৱা নহ'ল, টকাৰ কাৰণে নহয়, কিন্তু তাইক ভালকৈ চিকিৎসা নকৰাৰ কাৰণে তাই মৃত্যুবৰণ কৰিবলগীয়া হৈ গ'ল। কাৰণ তাই বচোৱা কৰাইছিলে, তাই বোলে অক্সিজেনটোতো কিবা পানী জমা হৈ গৈছিলে নে কি, এনেকুৱা আমি শুনিবলৈ পাইছোঁ। তাৰ এজন ল'ৰাই কৈছে যে নাৰ্ছগৰাকীয়ে চুবলৈ বোলে বিচৰা নাছিলে বন্ধুসকল, তেনেকুৱা খবৰ মই পাইছিলোঁ। এতিয়া কথা হ'ল বন্ধুসকল, মই এতিয়া কি কথা লৈ এই ভিডিঅ'টো বনাইছোঁ বন্ধুসকল, বৰষাৰাণী বিষয়াকতো আমি সকলোৱে চিনি পাওঁ, অভিনেত্ৰী বৰষাৰাণী বিষয়া, আৰু তেখেতৰ কথা আমি ভালকৈ জানো। এখন ভাল অভিনেত্ৰীৰ লগতে তেখেত এগৰাকী ভাল মানুহো হয়। তেখেতে যিমান পাৰে দুখীয়া সহায় বা মানুহ সহায় কৰিবলৈ আগবাঢ়ি আহে। সেইকাৰণে বন্ধুসকল বৰষাৰাণী বাক মোৰ অভিনেত্ৰী হিচাপেই নহয়, ভাল আদৰ্শ হিচাপে মই লওঁ, মানে বন্ধুসকল ভাল মানুহ এগৰাকী হিচাপে মই লওঁ। কিয় কৈছোঁ গম পোৱা নে? যোৰহাটৰ এগৰাকী ছোৱালী বৰষাৰাণী বিষয়া বাইদেউৰ লগত কোনো চিনাকি নাই জানে, তথাপি নিজৰ ভণ্টি বুলি ভাবি, ভণ্টি নিচিনাকৈ ভাবি ষ্টৰিত লগাই দিছে বন্ধুসকল। কৈছে যে এই ছোৱালীজনীক সহায়, মই স্ক্ৰীনশ্বটটো দেখাই দেখিছোঁ নহয়, সহায়ৰ প্ৰয়োজন হৈছে, কাৰণ যোৰহাটৰ ছোৱালীজনী নহ'লে আমি হেৰুৱাব লাগিব। সেই উশাহ লৈ আছে, তোমাৰ হেৰুৱাব লাগিব বন্ধুসকল। চোৱা, এনেকুৱা আমাৰ লগত প্ৰায় ঘটি আছে। কিন্তু মই তোমালোকক এটা কথা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, যেতিয়া এনেকুৱা ধৰণৰ কণমানি সৰু কম বয়সীয়া ল'ৰা ছোৱালী তোমালোকে দেখা, বা বয়সীয়ালে হওক, যেতিয়া দেখা যে কাৰ টকাৰ বাবে প্ৰব্লেম হৈছে, তোমালোকে গুগল পে', ফোনপে' যদি নাম্বাৰ দিয়ে, প্ৰথমে চাই ল'বা, বিচাৰ কৰি ল'বা শুদ্ধ নে অশুদ্ধ নে, সঁচা নে মিছা। যদি কেনেকৈ শুদ্ধ হয় তেনেহ'লে তোমালোকে যিমান পাৰা 5 টকা, 1 টকা, 2 টকা, 10 টকা তেনেকৈ হ'লেও দি যাবা। কাৰণ 10জনে তোমাৰ বন্ধুসকল যদি 1 টকাকৈ দিয়ে, তেতিয়া কেনেকুৱা হ'ব তোমালোকে নিজে জানাই, 10 টকা হ'ব নহয় জানো। কিন্তু 10জনে যদি বন্ধুসকল 100 টকাকৈ দিয়ে, তেতিয়া 1000 টকা হ'ব। আৰু যদি তোমালোকৰ সামৰ্থ্য আছে 500 টকাকৈও দিব পাৰা, নিজৰ কথা যিমান সামৰ্থ্য আছে। আৰু যেতিয়া তুমি 100 টকাকৈ হ'ব, বা এনেকৈ 20জনে হ'লে 2000 টকা হ'ব 100কৈ দিলে, তেনেকৈ তোমালোকে এটা হিচাপত তোমালোকে নিজে দিবা। বেছি টকা দিব নালাগে, যিমান পাৰা তোমালোকৰো যোগ্য অনুসাৰী বন্ধুসকল দিবা, সহায় কৰিবা। মই তাৰে কামনা কৰিলোঁ। ঠিক আছে চেনেল বন্ধুসকল, মই ভিডিঅ'টো সামৰিছোঁ। যদি ভাল লাগিল প্লিজ লাইক কৰি দিবা চেনেলটো, আৰু যদি কিবা নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, বহুত উৎসাহ কৰিবা। ঠিক আছে, আকৌ লগ পাইছোঁ নতুন ভিডিঅ' আজিলৈ দিছোঁ দিয়া।